Hey guys, welcome back to my channel. অসমৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰ বাবে আজি আহিল তিনিটাকৈ ভাল খবৰ একেলগে সেইটো চাবৰ কাৰণে আপোনালোকে DSE অৰ্থাৎ madhyamik.assam.gov.in ৱেবছাইটত গৈ পেলাই আপোনালোকে চাব পাৰিব। তাত গ'লে আপোনালোকে দেখিব তাতে আজি কি দিছে 11 লিষ্ট অফ PGT আৰু লগতে দিছে 10th লিষ্ট অফ GT এইবোৰ গোটেই প্ৰভিন্সিয়েলাইজ স্কুলৰ হয়। So লগতে কি দিছে 1 district and 1 post for both list দুটাৰ কাৰণে 24 ঘণ্টাৰ ভিতৰত এইখিনি ডিস্ট্ৰিক্ট সিলেকশন দিছে যাৰ যাৰ নাম এটাতকৈ বেছি ডিস্ট্ৰিক্টত আহে। সো এটো কাৰ্যকৰী হ'ব 2 তাৰিখৰ 10টা বজাৰ পৰা। ঠিক আছে, সো আজিৰ ভিডিওটো এইখিনি আশা কৰোঁ ভিডিওটো ভাল পাব। যদি ভিডিওটো ভাল পাইছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন সাবস্ক্ৰাইব কৰি দিব।